নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আমি হস্পিটেল ওলাইছোঁ। বেটীৰ গা বৰ এটা ভাল নহয়, তাকে বলক আপোনালোকক দেখাওঁ কিনো হৈছে জনাই আছোঁ। গোটেই ভিডিঅ'টো চাই থাকিব। এতিয়া আমি পাই গ'লোহি। ইমান ৰ'দ চাওকচোন। মেইন গেটখন বন্ধ কৰি থোৱাৰ কাৰণে ভিতৰলৈ গাড়ী মটৰ নিব নোৱাৰি। আহি থাকোঁতে চাওক বেটী টোপনিয়ে গ'লগৈ। ইফালে স্কুল আছে। এইখন হস্পিটেল আছে টঙনাৰ ডনবক্সৰ কাষতে। এই চেম্বাৰখন হ'ল মেৰী ইমাকুলেট হেল্থ কেয়াৰ চেণ্টাৰ, টঙনা বজাৰ, ডিষ্ট্ৰিক্ট তিনিচুকীয়া। এয়া চাওকচোন বেটীও কি হৈ গৈছে, ওঠত জিভাত গোটেইবোৰ মানে এনেকুৱাকৈ বগা বগাকৈ ফুলি গৈছে, ঢৌ ফুটাৰ নিচিনা। এইবোৰ চিষ্টাৰজনী অহা নাই কাৰণে আমি এয়া বহি আছোঁ। ইমান গৰম হয়। এয়া সন্মুখতে এটা খুবেই চকুত লগা দৃশ্য চাওকচোন, ইমান ধুনীয়া। আমাৰ ইয়াত ডক্তৰখন দেখুওৱা হৈ গ'ল। এতিয়া আমি ঘৰ গৈ আছোঁ। ঘৰ যাম এতিয়া মানে। এইফালে ডনবক্স স্কুল, ইফালে দেউতা আৰু বেটী। ভাল চাই দিয়া। তো ফাইনেলি আহি পাই গ'লোহি। দেখাই মেলি কিবা ইনফেকশ্যনৰ কাৰণে হৈছে বোলে। ৰাতিপুৱা গধূলি গৰম পানী, কুহুমীয়া গৰম পানীয়ে তাই মুখখন চাফা কৰি দিব কৈছে। আৰু এইটো দিছে দৰৱ তাইক মুখত লগাবৰ কাৰণে। এইডালেদি কাণ খুকেৰা এইডালেদি লগাই তাৰ মুখত ৰাতিপুৱা গধূলি লগাই দিব কৈছে। তো ভাল হ'ব চাগে, ভাল হোৱাটোৱে বিচাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব তাই যাতে সোনকালে ঠিক হয়, তাকে আশা। যদি ভিডিঅ'টি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই। নেক্সট ভ্লগত আকৌ লগ পাম।